ছাত্ৰ ছাত্ৰীসকল আগৰ ক্লাছবিলাকত আমি চাইছিলোঁ আমি পঢ়িছিলোঁ তোমালোকৰ ৰোধকৰ সজ্জাবিলাক আমি পঢ়িছিলোঁ তাৰে শ্ৰেণীবদ্ধ সজ্জা আমি অলৰেডি ডিছকাছ কৰিছিলোঁ দুটা আছিলে শ্ৰেণীবদ্ধ সজ্জা আমি অলৰেডি ডিছকাছ কৰিছিলোঁ আৰু নেক্সট আছে আমাৰ সমান্তৰাল সজ্জা এতিয়া আমি সেই শ্ৰেণীবদ্ধ সজ্জাৰ লগত যিখিনি ৰিলেটেড এটা অংক কৰিম নিউমাৰিকেল অংক কৰিম বৰ সহজ তোমালোকে ভালদৰে চাবা আৰু তোমালোকে আশা কৰোঁ মোৰ পাঠবোৰ ভাল পাইছা আৰু যদি ভাল পাইছা তেতিয়াহ'লে আগৰ পাঠবোৰ বা পিছত দিয়া ভিডিঅ'ছবিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা 20 ওম ৰোধৰ এটা বৈদ্যুতিক বাল্ব আৰু 4 ওম ৰোধৰ এডাল পৰিবাহীৰ 6 ভল্টৰ বেটাৰী এটাৰ সৈতে সংযোগ কৰা হৈছে বৰ্তনীৰ মুঠ ৰোধ উলিওৱা বৰ্তনীৰ মাজেৰে যোৱা প্ৰবাহ আৰু বৈদ্যুত দিয়া আছে বৈদ্যুতিক বাল্ব আৰু পৰিবাহীৰ দুই মূৰৰ মাজৰ বিভৱভেদ উলিওৱা আৰু তাতে তোমালোকৰ এটা ছবিও দিয়া আছে তোমালোকৰ যিটো প্ৰবলেম সেই প্ৰবলেমটোত ছবি এটাও দিয়া আছে মই ছবিটো আঁকিছোঁ ঠিক আছে ইয়াতে কি হৈছে এটা ৰোধ আৰু এটা বৈদ্যুতিক বাল্ব ঠিক আছে বাল্বৰ সিম্বলটো এনেকুৱা হয় বাল্ব সংযোগ কৰিছোঁ শ্ৰেণীবদ্ধভাৱে তাৰ পাছত ইয়াক এটা বেটাৰীৰ লগত সংযোগ কৰাইছে তাৰ পাছত ইয়াতে এটা এমিটাৰ কানেক্ট কৰা হৈছে তাৰ পাছত ইয়াতে এটা তাৰ পাছত এটো সংযোগ কৰা হৈছে এই ৰোধকটো হৈছে 4 ওম হল তাৰ পাছত আৰু এই বৰ্তনীটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে গম পাইছা এডাল হৈছে পজিটিভ এডাল নিগেটিভ তাৰ পাছত সো এইটো নিগেটিভ এইটো পজিটিভ এইটো হৈছে কাৰেন্ট এইটো চাবা দে কাৰেন্ট ইফালৰ পৰা আই কাৰেন্ট গৈছে আই কাৰেন্ট গৈছে ইফালেও আই কাৰেন্ট গৈছে এইটো চিত্ৰ এইটোৱে তোমালোকৰ হৈছে প্ৰবলেমটো দিয়া আছে আৰু বেটাৰীটো হৈছে যেটো বিভৱভেদ এটো হৈছে 6 ভল্ট হ'ব প্ৰবলেমটো গম পালা এতিয়া আমি যিকোনো এটা প্ৰবলেম দিয়া থাকিলে আমি প্ৰথমতে চাম কি কি দিয়া আছে ঠিক আছে এতিয়া আমি প্ৰথমতে সলিউশন এয়া আৰম্ভ কৰো তাতে প্ৰথমতে দিও দিয়া আছে কি দিয়া আছে 20 ওম ৰোধৰ এটা বৈদ্যুতিক বাল্ব মানে বাল্বৰ ৰোধ দিয়া আছে ঠিক আছে বৈদ্যুতিক বাল্বৰ ৰোধ ঠিক আছে বৈদ্যুতিক বাল্বৰ ৰোধ কিমান দিয়া আছে R সমান 20 ওম হল তাৰ পাছত নেক্সট পাৰ্টটোলৈ যোৱা আৰু 4 ওম ৰোধৰ এডাল পৰিবাহী মানে পৰিবাহীডালৰ ৰোধ পৰিবাহী ডালৰ ৰোধ R সমান কিমান দিয়া আছে তোমাৰ 4 ওম পৰিবাহীডালৰ 4 ওম দিয়া আছে এতিয়া তোমালোকে দিয়া দেখিছানে বৈদ্যুতিক বাল্বৰ ৰোধৰ কথাও দিছে আৰু পৰিবাহীডালৰ ৰোধৰ কথাও দিছে মানে R আমাৰ দুটা হৈছে গতিকে R ক আমি ডিফাৰেন্সিয়েট কৰিবলৈ এটো R1 কৰি দিম আৰু এটো R2 ঠিক আছে তাৰ পাছত নেক্সট আমাক আৰু কি দিয়া আছে 6 ভল্টৰ বেটাৰী এটাৰ সৈতে সংযোগ কৰা হৈছে মানে আমাৰ কি দিয়া আছে বেটাৰীৰ বিভৱভেদ V সমান কিমান দি আছে 6 ভল্ট ঠিক আছে মনত ৰব এতিয়া তাৰ পাছত আমাৰ প্ৰথমতে উলিয়াবলৈ দি আছে সংযোগ কৰা হৈছে তাৰ পাছত উলিয়াবলৈ দিছে কি বৰ্তনীৰ মুঠ ৰোধ উলিওৱা এটো শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰি থোৱা আছে এয়া দেখিছা না শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰি থোৱা আছে এতিয়া আমি কি উলিয়াব লাগে বৰ্তনীটোৰ প্ৰথমতে ৰোধ উলিয়াব লাগে ঠিক আছে এতিয়া এ চাবা যেহেতু বৰ্তনীটোত বাল্ব আৰু পৰিবাহী
ৰোধ শ্ৰেণীবদ্ধভাৱে সজোৱা হৈছে সংযোগ কৰা হৈছে গতিকে কি হ'ব গতিকে এ উলিয়াবলৈ দিছিলে আমাৰ বৰ্তনীৰ মুঠ ৰোধ গতিকে এতেকে ৰোধ কি আছিলে আমি আগৰ মুঠ ৰোধ এফালে মুঠটো লিখি দিছো দেই মুঠ ৰোধ আগৰ আমি ক্লাছত পাইছিলো ঠিক আছে কি আছিলে শ্ৰেণীবদ্ধ সজ্জাত যদি দুটা ৰোধ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰি থাকে দুটা বা তিনিটা তেতিয়া হলে কি হল তাৰ মুঠ ৰোধ হৈছে জাস্ট বাকি যিকিটা ৰোধক আমি সংযোগ কৰিছো সেই ৰোধক কেইটাৰ যোগফলৰ সমান মানে কি হ'ব R1 plus R2 হ'ব এতিয়া ইয়াত দিয়া আছে না R1 আৰু R2 ৰ ভ্যালু বহাই দিয়া আৰু R সমান R1 ৰ ভ্যালু হৈছে 20 ওম আৰু R2 ৰ ভ্যালু হৈছে 4 ওম সমান কিমান পালা 24 ওম ঠিক আছে এটো হৈছে এ প্ৰবলেমটোৰ সলিউশন ওকে তাৰ পাছত নেক্সট আহিলে বি বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহ ঠিক আছে বৰ্তনীটোৰ এ উলালে আমাৰ ৰোধ ইমান বি এটা প্ৰবাহ উলিয়াবলৈ কৈছে ইয়াত চোৱা ভিউ আছে এতিয়া R1 R2 আছে ইয়াৰ তাৰ পৰা আমি R উলিয়ালো গতিকে ই উমৰ সূত্ৰৰ পৰা আহিব গতিকে আমি জানো যে উমৰ সূত্ৰ মতে কি আছিলে v = IR আছিলে তাৰ মানে ইয়াৰ পৰা যদি আমি I উলিয়াও কি হ'ব v/r এতিয়া আৰু কি কৰিব লাগে জাস্ট বহাই দিব লাগে আৰু বহাই দিয়া v মানটো আছে 6 ভোল্ট সমান 6 ভোল্ট ডিভাইডেড বাই ৰোধৰ মানটো কিমান পালো আমি এইটো ৰোধৰ 24 ওম 24 ওম হল এতিয়া 6 গুণ 6 6 4 গুণ 24 হয়নে 6 গুণ 6 6 4 গুণ 24 সমান 1/4 কি হ'ব ভোল্ট বাই ওম এটো কি আছিল এম্পিয়াৰ হল সমান এটো যদি কৰো কৰিছনে 1 4 0 এটা দিলু পইণ্ট দিলু 0 4 দুগুণ 8 2 থাকিলে শূন্য আহিলে দশমিকৰ কাৰণে 4 5 গুণ 20 তাৰ মানে কিমান হল 0.25 এম্পিয়াৰ ঠিক আছে বৰ্তনীটোৰ মাজেৰে কিমান প্ৰবাহ পাৰ হৈ গল চোৱা প্ৰবাহ 0.25 এম্পিয়াৰ হল এতিয়া আমি নেক্সট সি পাৰ্টটোলৈ যাম লিখা আছে বৈদ্যুতিক বাল্ব আৰু পৰিবাহীৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ উলিওৱা মানে বৈদ্যুত এতিয়া চোৱা তাৰ কাৰণে আমি এটা কাম কৰিম এখিনিটো আমি পাই থৈছো মই কোনফাললৈ যাও ঠিক আছে এতিয়া হল আমি কিহৰ ভ্যালু পালো মই এফালে লিখিম কি পাই থলো আমি এতিয়া এখিনি দিয়াৰ উপৰিও আমি পালো r ৰ ভ্যালু পাই থৈছো r = 24 ওম আৰু r ভ্যালু পাই থৈছো i = কিমান পালো এটো এম্পিয়াৰ ন = 0.25 এম্পিয়াৰ 0.25 এম্পিয়াৰ ঠিক আছে এইকিটা বস্তু আমি পালো বোৰ্ডখন সৰু কাৰণে মই এতিয়া মুহাইব লাগিব ঠিক আছে সো মুহাইলো নেক্সট আমাক কি উলিয়াবলৈ দিছে বৈদ্যুতিক বাল্ব আৰু পৰিবাহী দুই মূৰৰ বিভৱ ভেদ উলিয়াবলৈ দিছে ঠিক আছে এতিয়া আমি তাৰ কাৰণে আমি কি কৰিম বিভৱ ভেদ উলিয়াবলৈ হলে আমি obviously আমি উমৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব গতিকে আমি কি কৰিম পৰিবাহীডাল আৰু আমাৰ যেটো বাল্ব বৈদ্যুতিক বাল্ব দুইটাতে আমি পৃথকে উমৰ সূত্ৰ প্ৰয়োগ কৰিম ঠিক আছে এতিয়া বৈদ্যুতিক বাল্ব আৰু বৈদ্যুতিক সি টোৰ কাৰণে কৰি আছো দেই
বৈদ্যুতিক বাল্বত ওমৰ সূত্ৰ প্ৰয়োগ কৰিলে বিভৱভেদ উলিয়াব কৈছে মানে V = IR ঠিক আছে আমি দুয়োটাতে বৈদ্যুতিক বাল্ব আৰু পৰিবাহীডালত পৃথকে পৃথকে ওমৰ সূত্ৰ প্ৰয়োগ কৰিম গতিকে আমি এই বিভৱভেদটো V1 কৰিম আৰু এটো R1 মানে পৃথকে পৃথকে কৰিছো যে সেইকাৰণে R1 হ'ব এতিয়া কি হ'ল আমি V1 ৰ ভ্যালুটো উলিয়াবলৈ হলে V1 = R মানটো পাই থৈছো এইটো 0.25 into কি হ'ব R1 আসলে বৈদ্যুতিক বাল্ব হয়নে কিমান আসলে 20 ওম এটা আসলে এম্পিয়াৰ into 20 ওম হ'ব এটা ইকুয়াল টু to multiply কৰি দিয়া এফালে কৰিছো দে মই 20 into 25 0 5 2 10 2 0 2 2 4 0 0 4 5 এটা কি আসলে 0.25 আসলে পইণ্টটো বহাই দিলো দুটা আগত কি থাকিলে 5 সো এটো কি হল 5 কি হ'ব বিভৱভেদ ভোল্ট ঠিক আছে আমি এতিয়া গম পালো যে যেতিয়া সিরিজ কানেকশন থাকে মানে শ্ৰেণীবদ্ধ সজ্জা থাকে তাত কি হয় আমাৰ প্ৰবাহটো গোটেই সাৰ্কিটটোতে একেই থাকে প্ৰতিটো ৰোধৰ মাজেৰে প্ৰবাহটো একেই থাকে কিন্তু তাৰ বিভৱভেদটো আমাৰ বেলেগ বেলেগ হয় তো আমি গম পালো যে বৈদ্যুতিক বাল্বটোৰ দুই মূৰৰ বিভৱভেদ আমি কিমান পালো 5 ভোল্ট হ'ব ক্লিয়াৰ নেক্সট আমি পৰিবাহীডালৰ বিভৱভেদ উলিয়াম ঠিক আছে সো এটো থাকি গৈছিলে বৈদ্যুতিক বাল্বত উমহত হেতু পালো তাৰ পাছত নেক্সট আমি কি কৰিম এতিয়া পৰিবাহীডালত উমৰ সূত্ৰ প্ৰয়োগ কৰিলে V2 সমান এগেইন IR2 যেটো পৰিবাহীডাল R2 গতিকে R2 ভ্যালু কিমান আছে I ভ্যালুটো আমি জানিলোই কিমান আছিল 0.25 এটো যেটো শ্ৰেণীবদ্ধ সজ্জাত কি হয় প্ৰবাহ মানে সবতে একে থাকে প্ৰতিটো ৰোধৰ মাজেৰে একে যায় সো 0.25 into 4 আৰু এটো অফ কোৰ্স ভোল্ট হ'ব এটো কিমান 4 পইচং 100 হয় নে নহয় বাৰু 100 দশমিক দুটাৰ আগত ঠিক আছে ইমান ভোল্ট মানে 1 ভোল্ট হল এতিয়া আমি গম পালো যে বৰ্তনীটোৰ প্ৰথম পাৰ্টটোত আছিল আমাৰ বৰ্তনীটোৰ মুঠ ৰোধ উলিয়াব লিছিলে মুঠ ৰোধ কিমান হল 24 ওম তাৰ পাছত নেক্সট আমাক বৰ্তনীটোৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ মান উলিয়াব লিছিলে প্ৰবাহৰ মানটো হৈছে 0.25 এম্পিয়াৰ আৰু থাৰ্ড আমাক উলিয়াব লিছিলে বৈদ্যুতিক বাল্বৰ দুই মূৰৰ বিভৱভেদ উলিয়াব লিছিলে এটো 5 ভোল্ট তাৰ পাছত নেক্সট দিছিলে কি পৰিবাহীডালৰ কি কয় দুই মূৰৰ বিভৱভেদ 1 ভোল্ট ঠিক আছে ক্লিয়াৰ থ্যাংক ইউ